আচ্ছা মোক মাৰিবলৈ বাঁহ লৈ আছ চালা ছোৱালী পাগল পাপা পা বহুত দীঘল আছে পাই গৈছো আজি পুৱা টেকেলি ভাঙা খেলি আছো কি হ'ল মানুহক মাৰিবলৈ আস্তা লাঠি লৈ আছে চালা ছোৱালী পাগল টপা মোহন তই যাচোন মই কিবা চাই আছো একো চাব নালাগিছে আপোনাৰ লাঠি আছে মোৰ লাঠি আছে আপোনাৰ টেকেলি আছে মোৰ টেকেলি আছে ভঙা ঠাইছো মোহন তই ডিষ্টাৰ্ব নকৰিবিচোন না যাচোন কাক দি দছৰা কথা কাক দি লাগে চুপ মোটে এইডাল মোক পুৰা কেক কৰি দিছে এতিয়া মইহে শেষ কৰিছো মোক মাৰিবলৈ আস্তা কোনে লাঠি লৈ আছে চুপ একদম মনে মনে থাক আৰু তোৰ ইয়াৰ লগত লাগি থকা বয়স আছেনে বাৰু হ'ব এইবিলাক ব্যৱহাৰটো বহুত বেয়া হৈ গ'ল কি হ'ল তোৰ ব্যৱহাৰ খুব ভাল যাবি না ইয়াৰ পৰা গেছো নে নাহিছো যা এতিয়া এনেও গুণ্ডা হৈ গৈছো নালাগে যা যা টেকেলি ফালি দিছো মানে এইডালত মোক মাৰি কেক কৰিব ইচ্ছা যা মোৰ আৰু ৰ'বচোন তই যে সেই বাৰে বছৰ কথাত যে লাগি আছ ঘৰখনত কি অপায় মংগল হৈছে গম পাৱ কি হৈছে? এই খোপা ভিতৰলে অকল লাহে লাহে কবা কেকেদা একচুৱেলি কেছটো কিটা বহুত ডাঙৰ কেছ আছে কেকেচা বহুত কিবা কিবি হৈছে কি হৈছে সঁচাই দেৰিয়ে হ'ল ডেংগু হৈছিল এইটো বেমাৰ হলে যে বহুত ডেঞ্জাছ আছে মানুহ 10 দিন মানহে জীয়াই আছে জুমনি কৈছো মই বেমাৰত মৰিছো সি আকৌ জুমুনি কৰিছে মনে আৰু ডেংগু মহে কামোৰা মানুহ ওলোটা কামোৰ মাৰি দিম আকৌ ডেংগু হৈ যাব ও কেকেদা আপোনাক কিন্তু আমি বহুত খাৰাপ পাইছো কিয় আপোনাৰ ইমান এটা ডাঙৰ বেমাৰ হৈছে আমাক কোৱা নাই হয় এইটো আচলতে টেনচন দিবলৈ মন নাছিল ছাৰে কথাটো জানে মই সেইকাৰণে কাকো নোকোৱাকে মনে মনে ট্ৰিটমেণ্টটো কৰি আছিলো মই মণিকে নকলো সেইটোতো আৰু ভাল কাম কৰিছে কিয় মাইকী মানুহ পেটে কথা নাথাকিছে আপোনাৰ কথাটো যদি চবকে কৈছে তেতিয়া আপোনাৰহে সন্মান কৰিছে এই লৰচৰ নকৰিবি মই চা ক'ত তোৰ চিনাকি জেগা ডেংগু নে চা চাইডৰ পৰাহে দেখিছো ধৰিব পৰা নাই চা অৱশ্যে মোৰ মুখতো পানী জমা হৈ আছে চাফা পানী যদি গিলি দে মাক চাও মইতো চা এইটো ধুনীয়াকে লগচোন আকৌ মিলাই দিবচোন মই খালো নে মই চাফা পানী বেছি সময় জমা কৰি ৰাখিব নালাগিছে চা চাবি পেটতে কণী পাৰিব আমি ক'ত এৰিলো কথাটো ডেংগু ডেংগু কথাটো হৈছে ডেংগুটো এটা মহ নে মহ শিং থকাটো নহয় শিং থকাটো এইফালে উদ্ধকমা মহ এইটো মহ আকৌ বোলে বেমাৰ বেমাৰেই কিন্তু মানে তোৰ দোকানখন কাৰ নামত আছে মোৰ নামত আছে কিন্তু মহটোৰ নামত বেমাৰটো নামাকৰণ কৰা নহ'ল আচ্ছা এই মাইকী জাপানিজ এনকেফেলাইটিছ মহে কামুৰিলেহে হেনো ডেংগু হয় ডেংগুৰ এক্সপিৰিয়েঞ্চ তোৰ আছে নে মোৰ আছে আপোনাৰে এডিছ মহে কামোৰাৰ ফলত মানুহৰ ডেংগু হয় আপোনাকে মশাটাই সামৰিছে খেতিয়া মানে ধৰা এতিয়া মই ভাত খাব লগা হলে তোমাক কৈ ল'ম দিয়াচোন চুচ অকণ বহা মই ভাতকেইটা খাই ল'ম সিহঁতে কৈ নলয় নহয় কেতিয়া কামুৰিলে কেনেকে কবা মোৰ মতে দিনৰ ভাগতে কামুৰিছে নেকি এইকেইটা ৰাতি কিয় নাকামুৰে হেই আতিকা বহিবলৈ মহত্বটো দেখিবও লাগিছে আচ্ছা কেকেদা এই মশাটো মতা না মাইকী আপুনি কেনেকুৱা গম পাইছে এইটো ডাঙৰ প্ৰশ্ন কিন্তু দেই ডিপাৰ্টমেণ্টেল প্ৰশ্ন কথাটো হৈছে তোমাৰ যিটো মহে কামোৰাৰ পাছত শুঙৰ আগত অকণমান তেজ লাগি থাকিব জানিবা সেইটো মাইকী মহ কেনেকা বুজা নাই এই যে শুঙৰ আগত লগাই ললে সেয়া কি ব্লাড সেয়া লিপষ্টিক ৰঙা ষ্টাইল কৰে ডাক্তৰে এতিয়া চিন্তা নাই বুলিয়ে কৈছে বাৰু হওক দিয়ক ইমানতে যে শেষ হ'ল আচ্ছা কেকেদা আপুনি খোৱা বোৱাটো বালা কৰি কৰিব যাবি আকৌ ভাল ভাল বস্তু লৈ খবৰ ল'বলৈ আরে যাম তো আপনি লোকেল মুরগি আর লোকেল মুরগির ডিম খাব পারে তো এইবোৰ খাব মন নাযায় চা এতিয়া যেনেকে আপোনাক সহায় কৰি দিছো খোৱা বোৱাটো সহায় কৰি দিম চা আপুনি খালি একো নাখাওঁ বুলি নকবচোন এইটো তাৰহে উৎপাত বেছি তোমাৰ ডেংগু হৈছে নেকি হৈ যাবতো পাৰিছে মোক কিন্তু মহকেইটালেহে খং উঠি যায় ইমান যে ভাল মানুহ এটা কামুৰিছে তাতকে যে এপাচিয়ে পইচাকেইটা কামুৰিব পাৰিছে তেতিয়া জেলো হৈছে আৰু ডেংগু বেমাৰ হৈ মৰিছে এই ৰচোন এই থানালৈ অহাৰ পিছত চকুকেইটাৰ কিবা এটা প্ৰব্লেম পাইছো ডেংগুৰে কিবা ৰিয়েকশ্যন নেকি চা মইচোন আছোৱেই মই চাই দিলে নহ'ব পৰে বুলি আগতে মাৰি থৈছো এইটো
কি ফটো কথা কৈ আছা অ' কেকেদা কি হ'ল মানে চকুত তাকে মই যে থানালৈ সোমাই আহিছো কিবা ৱালৰ ৰংবিলাক কিবা বেলেগ বেলেগ দেখিছো থানাৰ ৰং বেলেগ হৈছে পুৰা হ'ল থানা বেলেগ ৰং মাৰছে দেৰিয়ে হ'ল জানো দিয়া কিন্তু নয়া ৰং কিয় মাৰিলে ছাৰে হঠাৎ সেইটো ভাবিছা জানো কিয় মাথা মাৰা আকৌ চব মই কম নে আৰু মোহন চাহ মোক মুচৰিলে লৈ গ'ল চাওঁ অ' কি কৰ মুচৰি দিলে কষ্ট পাই যদি চাহ মাৰিয়ে পেলা মোক কুকুৰ মুচৰি খাই আঁঠুৱালে লৈ গ'ল আচ্ছা বটলো দিয়কচোন অ সেইটো আকৌ মিলাব লাগিব চাহ লাগে লাগিব দে